ৰাতি 3টা বাজিছে আৰু আমি এফালে গৈ আছোঁ ৰাতি 3টা বজাৰ দৃশ্য and it's 15 নমস্কাৰ স্বাগত জনাইছোঁ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ এতিয়া ৰাতি 3টা বাজিছে মানে ৰাতিপুৱা আমি ঠাইলৈ যাব ওলাইছোঁ বহুত দিনৰ পৰাই জাম কৰি যাব হোৱা নাই ইটোৰ পাছত এইটো লেঠাই নুগুচে আজি ফাইনেলি যাব ওলাইছোঁ আৰু ক'লৈ যাওঁ কি কৰোঁ পাছত দেখুৱাই আছোঁ আৰু এইটো সপোন ৰাতিপুৱাই পুৱাই উঠিছে তাতে আমাৰ ড্ৰাইভাৰ বাবু ৰাতিপুৱাৰ ৰাস্তা অলপ কুঁৱলী অকণমান কুঁৱলীটো কম চাগে যে ন কুঁৱলীৰ মাজে মাজে আমি আমাৰ গন্তব্যস্থলীলৈ বুলি গৈ আছোঁ আৰু এয়া হৈছে নাৰিকলী মন্দিৰ ওম নমঃ শিৱায় দৰঙৰ পৰা কামৰূপলৈ যাওঁতে সদায় আপোনালোকে ৰাস্তাৰ কাষতে নাৰিকলী মন্দিৰ দেখা পাবই আমি ক'ৰবালৈ গ'লে নাৰিকলী মন্দিৰত এনেকৈ মূৰ দুৱাই যাওঁ যাতে আমাৰ যাত্ৰাটো শুভ হয় কুঁৱলী কম থকাৰ বাবে আমাৰ ড্ৰাইভিঙত সেইদিনা বহুত বেছি অসুবিধা হোৱা নাছিল যিহেতু পুৱা ৰাতিৰ সময় আছিল কুঁৱলী সেই সময়খিনিতে বহুত পৰে কিন্তু ভাগ্যক্ৰমে সেইদিনা কুঁৱলী নাছিল আৰু আমি শৰাইঘাট পাৰ হৈ এয়া সোমালোঁ গুৱাহাটী চহৰ পুৱতি নিশাৰ গুৱাহাটী চহৰ পঢ়া সূত্ৰে যদিও গুৱাহাটীত আছিলোঁ এতিয়াৰ গুৱাহাটী আৰু তেতিয়াৰ গুৱাহাটীৰ মাজত বহুত বেছি পাৰ্থক্য এতিয়াৰ দৰে তেতিয়া ইমান অভাৰব্ৰিজ নাছিল আৰু বহুত বেছি সুবিধাও নাছিল আমি হয়তো খোজকাঢ়ি ঘূৰি ফুৰিছিলোঁ নাইবা চিটি বাছত উঠি ঘূৰি ফুৰিছিলোঁ এতিয়া ইমানখিনি সলনি হ'ল যে মই চিটিৰ ভিতৰৰ ফালে যেতিয়া গৈ থাকোঁ অকলে গৈ থাকোঁ মোৰ কনফিউজ লাগে কেতিয়াবা যে কোনফালে কি যাম আগৰ দৰে নাই বহুত সলনি হৈছে আৰু মই থকা বহুত বছৰো হ'ল গতিকে কনফিউজ লগাটো স্বাভাৱিক এতিয়া বাজিছে 4টা আৰু আমি প্ৰায় আমাৰ গন্তব্যস্থলী পাইছোঁহি গেটখন দেখা পাই ধৰিব পাৰিছে নিশ্চয় আমি ক'লৈ আহি আছোঁ হয় আমি কামাখ্যা মন্দিৰলৈ আহি আছোঁ আৰু এয়াই হৈছে গুৱাহাটীৰ নীলাচল পাহাৰ য'ত কামাখ্যা মন্দিৰ অৱস্থিত জয় মাতা দি গুৱাহাটীৰ শ্বিলং বুলিয়ে কোৱা হয় ইয়াৰ পিছতে আমি দুয়োৱে কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি কোৱা আছিল কিন্তু তাৰ পিছে পিছে আহিল ক'ভিড সপোন জন্ম পালে সপোন সৰু থাকিল মুঠতে যিবাৰেই আহিব ওলাওঁ কিবা নহয় কিবা এটা অসুবিধাই দেখা দিয়ে আৰু আহিবলৈ নাপাওঁ আৰু কোৱা হয় যে মাতাৰাণীৰ মন্দিৰ দৰ্শন কৰিবলৈ মাতাৰাণীৰ পৰা বোলাবা আহিব লাগিব আৰু সেই বোলাবা হয়তো আমাৰ অহা নাছিল আৰু এতিয়া ফাইনেলি আহিছে বাবে আমি দৰ্শন কৰিবলৈ আহিব পাৰিছোঁ মই বহুত বছৰ আগতেই দৰ্শন কৰা এতিয়া ৰুল ৰেগুলেশ্যনবিলাক বহুত কিবা কিবি সলনি হৈছে যিবোৰ আমিও গম নাপাওঁ গৈ পালেহে গম পাম আমি যিহেতু জেনেৰেল লাইনত দৰ্শন কৰিম বুলি আহিছোঁ কি বা হয়গৈ নাজানো বহুত সময় লাইন পাতিব লাগে বুলি শুনিছোঁ ঘৰৰ পৰা 3টা বজাত ওলাই আহিও আমি প্ৰথমতে লাইন ধৰিব নোৱাৰিলোঁ মাৰ দৰ্শন পাবলৈ ইয়াতে মাজনিশাৰ পৰাই মানুহ ৰৈ থাকে আৰু মন্দিৰৰ দুৱাৰ খোলে হেনো 6টা বজাত আৰু এয়া আমি জেনেৰেল লাইন পাতি আছোঁ ইয়াৰ পৰা আমি গৈ টিকেট কাউণ্টাৰত উপস্থিত হ'ম য'ত আমাক টিকেট দিব মাৰ গৰ্ভৰ গৃহত সোমাবলৈ আমি 4:30টাতে পাইছোঁ আৰু আন্ধাৰ আছিল তেতিয়া আৰু এতিয়া চাওক পোহৰ হৈ গ'ল আৰু আমাৰ পিছত ইমানবিলাক দীঘল লাইন আমাৰ আগতো লাইন আছে বাৰু আগৰ লাইন প্ৰায় এঘণ্টাৰো বেছি লাইন পতাৰ পাছত আমি গৈ পালোঁগৈ টিকেট কাউণ্টাৰত এনেকৈ মানুহ বহিব পৰাকৈ ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে এনেকৈ এতিয়া আমি বহি যাব দিছে চব বহিছে বেঠো বেঠ যাও টিকেট
টিকেট কাউণ্টাৰত মানুহ বহিব পৰা ব্যৱস্থাটো কিবা অভিমন্যুৰ চক্ৰবেহুৰ দৰে মানুহ আগবাঢ়ি যাব নোৱাৰে, এটাৰ পাছত এটাই যাব লাগিব। আৰু ইয়াতো সম্পূৰ্ণ 1 ঘণ্টাৰো বেছি অপেক্ষা কৰাৰ পাছত আমি ফাইনেলি পালোঁ টিকেট। আৰু টিকেট এজন মানুহক এটাই দিয়া হয়, সৰু ল'ৰা ছোৱালীৰ বাবে টিকেট নালাগে। আৰু টিকেটটো লৈ দৌৰাদৌৰিকৈ আমি পুনৰ মন্দিৰৰ ফালে গতি কৰিলোঁ। আৰু তাৰ পাছত আমি সোমালোগৈ ৱেইটিং ঘৰ। এইটো ঘৰতো আমি প্ৰায় 1 ঘণ্টাৰো বেছি ৱেইট কৰিলোঁ। আৰু সেইখিনি ৱেইট কৰাৰ পাছত আমি সোমালোগৈ এই ঘৰকেইটাত, দীঘলীয়া যিকেইটা ঘৰ আছে সেইকেইটাত। তাতেও এনেকৈ 1 ঘণ্টা 2 ঘণ্টা এনেকৈ ৰোৱাৰ পাছত অলপকৈ আগবাঢ়ি গৈ আছোঁ। আৰু এনেকৈ দিনটো ৱেইট কৰি কৰি আমি সন্ধিয়া প্ৰায় 5টামান বজাত মাৰ গৰ্ভগৃহত সোমাব পাৰিছোঁ। ফাইনেলি মাৰ দৰ্শন ল'লোঁ। আৰু ভিতৰখিনি ৰেকৰ্ড কৰা নহ'ল কাৰণ মোবাইল এলাও নাছিল ভিতৰত। কামাখ্যাত আহিছিলোঁ আৰু এই ৰাতিপুৱা 4টা বজাৰ পৰা 4:40ৰ পৰা আমি দৰ্শন কৰিলোঁ 5টা সন্ধিয়া অলপ আগত দৰ্শন কৰিলোঁ, 5:06 বাজিল নেকি। আৰু এতিয়া দৰ্শন কৰি ভাগৰি জুগৰিতে যাবলৈ ওলাইছোঁ। জয় মা। বাৰু যি কি নহওক, আমি একেলগে কামাখ্যা মাৰ দৰ্শন কৰিম এই আশাটো আমাৰ ইমান বছৰৰ মূৰত আজি পূৰ্ণ হ'ল। ৰাতিপুৱাৰ পৰা একো নোখোৱা নেমেলাকৈ মাৰ দৰ্শন কৰিব ৰৈ অৱশেষত দৰ্শন লাভ কৰিলোঁ। এই যে অলপ আগৰ ক্লিপটোত মই না কৰি আছিলোঁ, ইয়াতে আপোনালোকক লুটিবলৈ ফটোগ্ৰাফাৰ নাইবা অন্যান্য বহুত কিবা কিবি আহিব, যিবোৰ ইগন'ৰ কৰিব, নহ'লে বহুত পইচা এনেই যাব। নমস্কাৰ। কালিৰ ভিডিঅ'টো এণ্ডিং কৰিবলৈ নহ'ল, আজি ভাবিলোঁ এইটো এণ্ডিং কৰি দিওঁ। আচলতে আমি একো নাজানো এতিয়াৰ কামাখ্যা মন্দিৰ দৰ্শনৰ ৰুল ৰেগুলেশ্যনৰ বিষয়ে। তাতে পিছত গম পাইছোঁ যে তাতে যদি জেনেৰেল লাইনত আপুনি লাইন পাতে তেনেহ'লে মাজৰাতিয়ে যাব লাগিব, নাইবা পাৰিলে আগদিনাই গৈ তাতে বহি থাককগৈ, তেতিয়াহে আপুনি প্ৰথমতে দৰ্শন কৰিবলৈ পাব। ৰাতিপুৱা প্ৰায় 6টা বজাতে মন্দিৰৰ দুৱাৰ খোলে, কিন্তু সেই জেনেৰেল লাইনত মানে থাকি যিটো টিকেট পোৱা যায় সেই লাইনটোত মানে থাকি টিকেটটো পোৱালে বহুত সময় গুচি যায়, প্ৰথমতে যদি আপুনি লাইন পাৰিব নোৱাৰে। তো বহুত সময় লাগে, সেইবাবে আপুনি আগদিনাই যাব লাগিব। তাতে গৈ সেইখিনি লাইন পাতোতে ভালে লাগে। টিকেট কাউণ্টাৰতো লাইন পাতোতে ঠিকেই আছে, তেতিয়ালৈ টিকেটটোও পোৱা যায়। টিকেটটো পাই উঠি যেতিয়া আপুনি ৱেইটিং ঘৰত বহিব নহয়, ভগৱান আপোনাৰ কিমান আমনি লাগিব। আমনি লগাটো দূৰৰ কথা, মাৰ দৰ্শন কৰিব যাব বুলি বহুত মানুহে এক্সাইটেড হৈয়ে থাকে, কিন্তু সম্ভৱ নহয়। সৰু ল'ৰা ছোৱালী লৈতো আৰু সম্ভৱ নহয়। আৰু এটা কথা, আপোনালোকে লগত খোৱা বস্তু নিশ্চয় নিব, বেলেগ নহয়, ফল মূল বা অন্যান্য কিবা বিস্কুট চিস্কুট এনেকুৱা কিবা খোৱা বস্তু লগত যদি সৰু ল'ৰা ছোৱালী যায় দেন ডেফিনেটলি নিব, নহ'লে অলপ অৱস্থা কাঢ়ি লৈ যায়। আমি ডাঙৰবোৰেতো পাৰোঁ, সৰু ল'ৰা ছোৱালীক অলপ দিগদাৰ হয়। পুৱা ৰাতিয়ে কিবা খুৱাই নিয়াটো সম্ভৱ নহয়, সেইকাৰণে টিফিনত কিবা কিবি লৈ যাব। মই লৈ গৈছিলোঁ যিখিনি, তো সেইবাবে আমাৰ সুবিধা হৈছে। সপোনক বহুত কিবা কিবি এনেকৈ দিব পাৰিছোঁ অপশ্যন, যে ফল মূল খোৱা, বিস্কুট খোৱা, কিবা খোৱা। তাৰ পাছত আপুনি পাৰিলে অনলাইনত ৰাতি 12টা নে 1টা নে 2টা কিবা এনেকুৱা মানলৈ, মানে 1টাৰ পৰা 2টা, খুব মানে 1 ঘণ্টাহে সেই লাইনটো খুলি দিয়ে। কামাখ্যা মন্দিৰৰ এটা ৱেবছাইট আছে, সেই ৱেবছাইটটোত আপুনি সেই লাইনটো খুলি দিব। তাতে 500 টকাৰ টিকেট পায়, মানে 500 ৰুপিজ দিব লাগে য'ত টিকেট পায়। সেইটো আপুনি জাষ্ট অকণমান সময় খুলি দিয়ে, আৰু আপুনি পাই নাপায় হিচাপ নাই। গতিকে কোনোবা যদি চিনাকি আছে সেইটো কৰিব পাৰে, নাই যদি মানে সেই অনলাইন ৱেবছাইটটোত যাই ৰখিব লাগিব। হঠাৎ খোলে, হঠাৎ শেষে হৈ যায় সেই 500 টকীয়া লাইন। সেইটো তাতে মানে 3টা লাইন আছে। সেই যে ৱেইটিং লিষ্টৰ দীঘলীয়া ঘৰটো, সেইটোত সোমোৱাৰ পাছত লাষ্টত মানে 3টা লাইন থাকে। এটা হ'ল মানে গৰ্ভগৃহত সোমোৱাৰ ঠিক সন্মুখত আৰু 3টা লাইন থাকে। এটা হ'ল এই 500 টকীয়া VIP লাইন, সেইটোত মানে 500 টকা পে' কৰিব লাগিব। সেইটো টিকেট এক্সট্ৰাকৈ পায়, বা পাণ্ডাসকলক যোগাযোগ কৰিলেও হয়তো তেনেকুৱা টিকেট দি দিয়ে।
আৰু এটা হ'ল জেনেৰেল লাইন, যিটো আমি গৈছিলোঁ, আমি ইচ্ছা কৰিয়ে গৈছোঁ বাৰু জেনেৰেল লাইনত যাম বুলি। বহুত বছৰ জামকৈ যাবও হোৱা নাই, মায়ে যাতে ক্ষমা কৰি দিয়ে আমাক, সেই বুলি আমি জেনেৰেল লাইনত কষ্ট খাই যাম বুলিয়ে গৈছোঁ। কিন্তু হিচাপতকৈ বেছিয়ে কষ্ট খাইছোঁ, তথাপি একো নাই বাৰু, মাৰ দৰ্শন কৰিব গৈছোঁ যেতিয়া আমাৰ মানে কোনো সেইটো আফচোচ নাই। আৰু এটা লাইন আছে, সেইটো ডিফেন্সৰ লাইন, সেইটো ডিফেন্সৰ মানুহসকলৰ কাৰণে লাইন থাকে, তেওঁলোকক অলপ বিশেষ সুবিধা কৰি দিয়া আছে। সেইটো টিকেট কাটিব চাগে, কিবা লাগে, মই সেইটোত বিশেষ নাজানো। ডিফেন্সৰ মানুহখিনিৰ কাৰণে সেইটো এটা লাইন থাকে। গতিকে সেই 3টা লাইন, এই 3টা লাইনৰ ভিতৰত বেষ্ট হৈছে VIP লাইনটো। সেইটোৰ টিকেটটো যদি পায় আপুনি, তাৰ কথা নাই, আপুনি সোনকালে দৰ্শন কৰিব পাৰিব। কাৰণ আমি বহুত কষ্ট লাষ্ট সময়ত পাইছোঁ, সৰু ল'ৰা ছোৱালীলৈ বহুত দিগদাৰ হয়, কাৰণ আমাৰ জেনেৰেল লাইনটো ৰখাই থৈ দিয়ে, VIP লাইনৰ সোমাই দি থাকে। গতিকে VIP লাইনত লোৱাই ভাল। আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ, মন্দিৰৰ দুৱাৰ 2টা বজাৰ পৰা, মানে দিনৰ 2টা বজাৰ পৰা 3টামান বজালৈ বন্ধ ৰাখে। আপুনি 12টাৰ আগতে যদি দৰ্শন লাভ কৰিব পাৰে তেতিয়াহ'লে ঠিকেই আছে, কিন্তু যদি কিবাকৈ 12টাৰ পিছ হৈ যায়, তেতিয়া সেই 2টাৰ পৰা 3টালৈতো বন্ধই ৰাখে। আকৌ তাৰ পাছত আকৌ ৰখিব লাগে, ৰখি এই 5টা 6টা যেনেকৈ হ'লেও বাজিবই। আৰু এইটো ভিডিঅ' এইকাৰণেই বনালোঁ, আমি গুৱাহাটীৰ ওচৰতে থাকোঁ যদিও আমি কামাখ্যা মন্দিৰ দৰ্শনৰ ৰুল ৰেগুলেশ্যন একেবাৰেই নাজানো। আমি গৈহে গম পাইছোঁ, আৰু তথাপিও আমি যিহেতু পুৱা ৰাতিয়ে গৈছোঁ, সেইবাবে কিবাকৈ দৰ্শন লাভ কৰিছোঁ। আমাতকৈ পিছতো আৰু বহুত মানুহ আছে যিবোৰে হয়তো দৰ্শন লাভ নকৰিলে, নাইবা পিছদিনালৈ ৰখিছে, এনেকুৱা কিবা হৈছে। আমি কিবাকৈ পালোঁ আৰু। গতিকে আপোনালোকে ভুল নকৰিব, হয় আগদিনাই জেনেৰেল লাইনত লাইন পাতি যাম বুলি ভাবিছে যদি একদম আগদিনাই যাব, নাইবা মাজৰাতিয়ে যাব। আৰু জেনেৰেল লাইনৰ টিকেটটো সম্পূৰ্ণ ফ্ৰী হয়, তাতে 1 পইচাও নালাগে বাৰু। কিন্তু যদি আপুনি ভাবিছে আপোনাৰ সময় নাই, তেতিয়াহ'লে সেই টিকেটটো স্পেচিয়েল যিটো VIP টিকেট, এইটো লৈ থোৱাটো ভাল। আৰু আপুনি যদি ডিফেন্সৰ মানুহ বা ডিফেন্সৰ কোনোবা আছে আপোনাৰ ফেমিলিত, তেতিয়াতো আপোনাৰ কথা নাই বাৰু, তেতিয়াও ঠিকেই পাৰিব। কিন্তু জেনেৰেল লাইনটো অলপ কমেই গুৰুত্ব দিয়ে। জেনেৰেল লাইনৰ মানুহ নোসোমায়ে, VIP লাইনৰ 4-5 বাৰ সোমোৱাৰ পাছতহে জেনেৰেল লাইনৰ এবাৰ, কিন্তু জেনেৰেল লাইনতে মানুহ বেছি থাকে, তথাপিও নোসোমায়। উপায় নাই, আমি কষ্ট খায়েই মাৰ দৰ্শন লাভ কৰিম বুলি গৈছোঁ যেতিয়া কৰিছোঁ। আৰু কিছুমান মানুহে এইখিনি বস্তু নাজানে নহয়, আমি যেনেকৈ নাজানো, সেইবাবে ইনফৰ্মেটিভ হ'ব বুলি এইখিনি ভিডিঅ' বনালোঁ। আৰু কিছুমানে গৈ থাকে, অৱশ্যে পাণ্ডা ধৰি বাহিৰে দৰ্শন কৰি আহে দেই মানুহে, কিন্তু গৰ্ভগৃহত সোমাব লাগিলে এই 3টা ছিষ্টেমেই আছে, এনেকৈয়ে যাব লাগিব। গৰ্ভগৃহত সোমাব লাগিলে মানুহে বাহিৰেও তেনেকৈ দৰ্শন লৈ আহে, তো ভিতৰত সোমাব লাগিলে এইখিনি কৰিবই লাগিব আপুনি। সেইবাবে ভিডিঅ'খিনি বনাই কাৰোবাৰ লাভ হ'ব বুলি মই শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। বাই বাই।